Welcome students. আমি আগৰ তিনিটা ভিডিঅ'ত কুৱেশ্যন নম্বৰ 7 লৈকে কৰিলোঁ। আজি আমি আলোচনা কৰিম কুৱেশ্যন নম্বৰ 8 8ৰ পৰা। সো কুৱেশ্যন নম্বৰ 8টো হৈছে যে ইয়াত সংখ্যা দুটা দিয়া আছে। সেই সংখ্যা দুটাৰ প্ৰতিক্ৰম লিখিব লাগে। তলৰ সংখ্যা দুটাৰ প্ৰতিক্ৰম লিখা। এটা হৈছে 3/2 আৰু আনটো হৈছে মাইনাছ কুৱেশ্যন নম্বৰ 2টো আছিল -5/12। এই দুটা সংখ্যা দিয়া আছে ইহঁতৰ প্ৰতিক্ৰমটো উলিয়াব লাগে। এটা প্ৰথম আমি কুৱেশ্যন নম্বৰ 1টো কৰিম 3/2। এতিয়া আমি ইয়াত নতুন শব্দ পাইছো। নতুন শব্দটো হৈছে প্ৰতিক্ৰম। এই প্ৰতিক্ৰমটো বেলেগ একো নহয় গুণাত্মক বিপৰীতৰ সমাৰ্থক শব্দ। ঠিক আছে, অৰ্থাৎ গুণাত্মক বিপৰীত যেনেকৈ উলিয়াও ঠিক একে হ'ব প্ৰতিক্ৰম, দুইটা একে। গতিকে আমি বেছি চিন্তা কৰিবলগীয়া ইয়াত নাই, কাৰণ আমি গুণাত্মক বিপৰীত আগতে কৰিছোঁ। ইয়াৰ কি হ'ব 3/2 অকল নামটো সলনি হৈছে প্ৰতিক্ৰম। প্ৰতিক্ৰম হ'ব কি হ'ব, যেনেকৈ গুণাত্মক বিপৰীত উলিয়াওঁতে আমি দুটা সংখ্যা পূৰণ কৰিলে যদি পূৰণফল 1 পাওঁ, তেতিয়া এটা সংখ্যা আনটোৰ গুণাত্মক বিপৰীত। ঠিক তেনেকৈ 3/2 লগত এনেকুৱা এটা সংখ্যা পূৰণ কৰিব লাগিব যিটো পূৰণ কৰিলে আমি 1 পাম। গতিকে এই সংখ্যাটো কি হ'ব 2/3। ঠিক আছে, ঠিক যেনেকৈ আমি গুণাত্মক বিপৰীত কৰিছোঁ ঠিক একে ধৰণৰ, অকল এই শব্দটো বেলেগ হৈছে, কাৰণ প্ৰতিক্ৰম আৰু গুণাত্মক বিপৰীত দুইটা একে। তোমালোকৰ পৰীক্ষাত প্ৰতিক্ৰম উলিওৱা বুলি দিব পাৰে বা গুণাত্মক বিপৰীত উলিওৱা বুলি দিব পাৰে, দুইটা একেধৰণে কৰিবা। নেক্সট হৈ গৈছে তোমাৰ কুৱেশ্যন নম্বৰ 2 আৰু এইটো হৈছে -5/12, 12/5। ঠিক আছে, গতিকে আৰু একেধৰণে আমি লিখিব পাৰিম উত্তৰটো। কি লিখিম -12/5ৰ প্ৰতিক্ৰম হ'ব -5/12। ঠিক আছে, গতিকে দুইটা তোমালোকে নোট কৰি ল'বা পজ কৰি ধুনীয়াকৈ। তাৰপিছত আমি আগবাঢ়িম কুৱেশ্যন নম্বৰ 9লৈ। নম্বৰ 9, কুৱেশ্যন নম্বৰ 9টো হৈছে প্ৰতিক্ৰমৰ লগত একে হোৱা পৰিমেয় সংখ্যা কি কি? ঠিক আছে, এনেকুৱা সংখ্যা আমি বিচাৰিব লাগে যিটো সংখ্যা কি হ'ব তাৰ প্ৰতিক্ৰমৰ লগত একে হ'ব। বুজি পাইছা? চ' আমি কৰি চাওঁ। এনেই আমি এটা উদাহৰণ লৈ চাওঁচোন, তেনেকুৱা হ'ব পাৰে নেকি। ধৰি লওঁ আমি 3/2টোৱে ল'লোঁ। 3/2 প্ৰতিক্ৰম কি হ'ব 2/3। গতিকে আমি কি দেখিলোঁ, এই দুটা সমান নহয়। ঠিক আছে, গতিকে যিকোনো পৰিমেয় সংখ্যাই যদি লব আৰু হৰটো বেলেগ বেলেগ থাকে, তেনেহ'লে আমি গম পাম যে সেই দুটা কেতিয়াও সংখ্যাটো তাৰ প্ৰতিক্ৰমৰ লগত একে নহয়। তো এনেকুৱা এটা সংখ্যা বিচাৰিব লাগিব, এনেকুৱা য'ত কি হয় সংখ্যা দুটাৰ লব আৰু হৰ একে হয়, তেতিয়াহে আমি তাক সলাই দিলেও দুটা একে হৈ থাকিব। ঠিক আছে, তো তেনেকুৱা এটা সংখ্যা কি হ'ব পাৰে 1। ঠিক আছে, চ' 1ৰ প্ৰতিক্ৰম কি হ'ব, 1 মানে কি ইয়াৰ তলতো এটা 1 আছে। ঠিক আছে, গতিকে লব হৰ দুইটা একে। তো ইয়াক আমি যেনেকেই নিলিখোঁ সি কি হ'ব তাৰ প্ৰতিক্ৰমৰ লগত একেই হ'ব, অৰ্থাৎ 1ৰ প্ৰতিক্ৰম একেই হ'ব। ঠিক একেধৰণে ইয়াৰ 1ৰ আগত যদি আমি মাইনাছ চিন এটা লগাই দিওঁ, ইয়াৰো যদি প্ৰতিক্ৰম বিচাৰোঁ, তেতিয়া সেই প্ৰতিক্ৰমটো আমি বেলেগ কেতিয়াও নাপাওঁ। সেইটো কি পাম -1 পাম। ঠিক আছে, গতিকে এনেকুৱা দুটা সংখ্যাই আছে, এটা হৈছে 1 আৰু এটা হৈছে -1। এই দুটা সংখ্যাই এনেকুৱা সংখ্যা আছে যি দুটা তাৰ প্ৰতিক্ৰমৰ লগত একে হয়। তোমালোকে চাব পাৰা, কাৰণ প্ৰত্যেক সংখ্যাৰ তলত কি আছে, ইয়াত 1 এটা আছে, ইয়াক যদি আমি ওলোটাই লিখোঁ একেই পাম। -1 আছে, ইয়াকো যদি ওলোটাই লিখোঁ -1 পাম প্ৰতিক্ৰমটো যদি লিখোঁ। ঠিক আছে, গতিকে বেলেগ সংখ্যা হ'ব নোৱাৰে যাৰ লব আৰু হৰ বেলেগ হয়, সেইকেইটা সংখ্যা তাৰ প্ৰতিক্ৰমৰ লগত একে কেতিয়াও হ'ব নোৱাৰে। এনেকুৱা সংখ্যা বিচাৰি উলিয়ালোঁ আমি য'ত কি হৈছে লব হৰ একে। গতিকে আমি কি লিখিম প্ৰতিক্ৰমৰ লগত উত্তৰটো আমি লিখিম প্ৰতিক্ৰমৰ
লগত একে হোৱা পৰিমেয় সংখ্যা হ'ব 1 আৰু বিয়োগ 1 ঠিক আছে এইটো তোমালোকে নোট কৰি ল'বা এতিয়া অকল এইটো লিখিলে হ'ব আগৰবোৰ লিখিব নালাগে প্ৰতিক্ৰমৰ লগত একে হোৱা পৰিমেয় সংখ্যা হ'ব 1 আৰু বিয়োগ 1 ঠিক আছে নেক্সট আমি আলোচনা কৰিম কুৱেশ্যন নাম্বাৰ 10 কুৱেশ্যন নাম্বাৰ 10 টো হৈছে -25/16ক 5/13ৰ প্ৰতিক্ৰমেৰে পূৰণ কৰা ভালকে চোৱা দুটা সংখ্যাক পূৰণ কৰিবলৈ দিছে প্ৰথম কৈছে কি তোমালোকক -25/16 ইয়াক আমি একো কৰিব নালাগে ইয়াক পূৰণ কৰিব লাগিব কাৰ লগত 5/13ৰ প্ৰতিক্ৰমেৰে ঠিক আছে 5/13ৰ লগত পূৰণ কৰিব নোৱাৰো 5/13ৰ প্ৰতিক্ৰমৰ লগত পূৰণ কৰিব কৈছে সো আমি প্ৰথমতে কি উলিয়াব লাগিব 5/13ৰ প্ৰতিক্ৰম লাগিব কাৰণ 5/13ৰে পূৰণ নকৰো আমি কৰিম কিহেৰে পূৰণ 5/13ৰ প্ৰতিক্ৰমেৰে গতিকে আমি প্ৰথম উলিয়াম 5/13ৰ প্ৰতিক্ৰম 5/13ৰ প্ৰতিক্ৰম হ'ব কি হ'ব প্ৰতিক্ৰম জানাই কি হ'ব 13/5 আছে গতিকে 5/13 ইয়াৰ প্ৰতিক্ৰম 13/5 5/13ৰ প্ৰতিক্ৰম পালো আমি 13/5 এতিয়া ইয়াক পূৰণ কৰিব লাগিব ইয়াৰ লগত ঠিক আছে এতিয়া আমি কৰি চাও -25/26 পূৰণ কি পালো ইয়াৰ প্ৰতিক্ৰম এইটো 13/5 এতিয়া আমি দেখিছো 5ৰে আমি 25ক কাটিব পাৰো কেবাৰ যায় 5 বাৰ 5 5 গুণ 25 13ৰে 26ক কাটিব পাৰো 2 13 26 মানে কৰি চাবা যদি টান পোৱা ঠিক আছে আৰু কটাকটি না যায় গতিকে তলত থাকিলে কিমান 2 আৰু ওপৰত থাকিলে 5 এই মাইনাস চিনটো এইটো ঠিক আছে গতিকে আমি উত্তৰ পালো কি -5/2 ঠিক আছে সো আজিলৈ তিনটা আমি আলোচনা কৰিলো বাকি থকা কেইটা আমি নেক্সট ভিডিওত আলোচনা কৰিম এটা তোমালোকে এটা কাম কৰা হোমৱৰ্ক এটা লিখা হোমৱৰ্কটো হৈছে 42/16ক 22/48ৰ প্ৰতিক্ৰমেৰে পূৰণ কৰা হ'ব সো হোমৱৰ্কবোৰ কৰি দেখুৱাবা এই হোমৱৰ্কটো কৰি দেখুৱাবা আৰু লগতে এইটো তোমালোকে পজ কৰি ভিডিওটো ধুনীয়াকৈ নোট কৰি ল'বা ঠিক আছে সো আজিলৈ ইমানে আমি কুৱেশ্যন নাম্বাৰ 8 9 আৰু 10 ডিসকাস কৰিলো নেক্সট আমি 11 12 নেক্সট ভিডিওত আমি আলোচনা কৰিম ওকে থ্যাংক ইউ